आथिखालाव कर'ना भाइरास आरो गुबुन फारसेजों ड्राग्सनि फालांगिनि अनजिमा बे अनजिमाया बारानिफ्राय बारा जानायखौ नुनो मोन्दों। बे समाव आसाम पुलिस बिफाना बायदिसिना राहानि गेजेरजों आरो रायजो राजानि मददजों गुबुन गुबुन जायगाफोराव ड्राग्स फालांगि हमनाय नुनो मोन्दों। थिग बे समाव धेमाजि जिल्लानि सिङाव थानाय जनाय थानानि सिङाव बैकुन्ठपुर गामियाव गोबां बिबांनि सासे सुबुंनिफ्राय ड्राग्स हमनो हादों। टिएमके आफादनि मददजों खमैबो ड्राग्सनि बेसेना 10 लाखसो जागौमोन। हमजानाय सुबुंखौ बायदि पेगु होनानै सिनायथिनाय जादों। 10-11টামান বজাত জনাই থানা জনাই আমাৰ SDPO ছাৰ জনাই OC আৰু আমাৰ TMPK লাইমিকুৰি আঞ্চলিক কমিটি সহযোগত এটা ৰেড বুলি নহয় আৰু এটা মানে ড্ৰাগছৰ খবৰ এটা পাই গোটেই থানা প্ৰশাসনেদি মানে কিবা কৰি আজি বহুত পৰিমাণৰ ড্ৰাগছ আজি এটা ল'ৰা এটাৰ পৰা মানে জব্দ কৰিব সক্ষম হৈছে। কমেও মানে 10 লাখ 15 লাখ টকামানৰ ড্ৰাগছ বহুত পৰিমাণৰ এটা ডাঙৰ এটা ৰেকেট এটা চলি আছে। তো আমাৰ TMPK হিচাপে ভাবোঁ যে মানে আমাৰ জনাইখন এটা ড্ৰাগছ মুক্ত এৰিয়া হ'ব লাগে আৰু স্পেচিয়েলি লাইমিকুৰি গাঁওখন এটা ড্ৰাগছ মুক্ত গাঁও হ'ব লাগে, যিহেতু লাইমিকুৰি এৰিয়াত ইমান বাঢ়ি গৈছে ড্ৰাগছটো যে বিভিন্ন সৰু ল'ৰা ছোৱালীৰ পৰা লৈ মানে গোটেইখিনি মানে আজি মানে কিছুমান ড্ৰাগছত একদম বেয়া পৰিস্থিতি পৰিৱেশ সৃষ্টি হ'বলৈ গৈছে। তো আমি জনাই আৰক্ষীক SDPO ছাৰ জনাই OCক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই এনেকৈ এটা পদক্ষেপ লৈ জনাইখন এটা ড্ৰাগছ মুক্ত এৰিয়া কৰিবৰ কাৰণে। Based on secret source information, আজি আমি জোনাই পুলিচৰ তৰফৰ পৰা ড্ৰাগছৰ ওপৰত অপাৰেশ্যন বহুত দিনৰ পৰা আমি অপাৰেশ্যন কেইটামান কৰি আছিলোঁ। আজি আমি আদিতাকো ভিলেজত এটা অপাৰেশ্যন কৰোঁতে প্ৰভাকৰ পেগু নামৰ ব্যক্তি এজনৰ পৰা আমি 71.88 ছাছপেক্টেড টু বি হিৰ'ইন ড্ৰাগছ তেখেতৰ পৰা পোৱা যায় আৰু সেই ড্ৰাগছখিনি আমি চিজ কৰি প্ৰপাৰ প্ৰচিডিউৰ মতে চিজ কৰিবলৈ আমি সক্ষম হওঁ। এই ড্ৰাগছ অপাৰেশ্যনত আমাক TMPK অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা বহুতখিনি কৰ্পৰেশ্যন আমি পাইছিলোঁ আৰু আগন্তুক দিনত আমি ভাবোঁ যে আমি এই এগেইনষ্ট ইলিচিট ড্ৰাগছ আমি এই অপাৰেশ্যনখিনি কৰি থাকিম আৰু বহুত পৰিমাণত আমি ড্ৰাগছ ধৰিবলৈ সক্ষম হ'ম বুলি আমি ভাবোঁ। ধন্যবাদ। এইটো আমি এৰাউণ্ড 15 to 20 লাখ মানৰ হ'ব এইটো।